Welcome to my Anil bro. তো আমি গৈ আছো বৰ্তমান মন্দিৰলৈ নাগেশ্বৰ মন্দিৰ গৈ আছো তো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে নন ষ্টপে ভিডিঅ'টো চাই থাকিব তা বলক ভিডিঅ'টো আৰম্ভ কৰো বলক বৰ্তমান এটা গেটটো খুলিলো গেটটো খুলি লগাই দিলো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব বৰ্তমান বহি গ'লে এতিয়া পাছত বহি ল'লো আপোনালোকক এতিয়া গৈ পেলাই মেইন জেগা দেখাইছোঁ বলক ফাইনেলি বৰ্তমান আহি গ'ল মন্দিৰত আপোনালোকক কি কেনে মানে কিমান মানুহ আছে কি আছে বা কেনেকৈ মন্দিৰ আছে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে নন ষ্টপকৈ চাই থাকিব ভিডিঅ'টো নন ষ্টপকৈ চাই থাকিব বৰ্তমানে এইটো হ'ল নাগেশ্বৰ মন্দিৰ আমাৰ বেছি দূৰ নহয় বৰ্তমান চৈবাৰী আছে চৈবাৰী চেণ্টাৰ ইফালে আছে তো চৈবাৰী চেণ্টাৰ পৰা বেছি দূৰ নাই বেছি দূৰ নাই প্ৰায় 100 মিটাৰমান হ'ব বৰ্তমান তাৰপিছত এইটো হ'ল নাগেশ্বৰ মন্দিৰ এতিয়া আপোনাৰ ধূপ চুপ কিবা কিবি লওঁ তাৰপিছত ভিতৰত গৈ পেলাই দেখক আপোনাৰ মানে ধূপ চুপ জ্বলাম আৰু বৰ্তমান এইটোকে আৰু কি তাৰপিছত বলক এতিয়া আমি এতিয়া বলক আমি এতিয়া ধূপ চুপ লগাই মানে ধূপ চুপ কিনি পেলাই তাৰপিছত লগাব যাম তাৰপিছত আৰু তেনেকৈ ধামকা ভিডিঅ' হৈ আছে আপোনালোকে নন ষ্টপকৈ চাই থাকক বলক তেতিয়াহ'লে লৈ আছো ধূপ ধূপ দিয়ক বৰ্তমান মই ধূপ লৈ ল'লে এতিয়া গৈ আছোঁ ভিতৰত এতিয়া ভিতৰত গৈ পেলাই আপোনালোকক মানে ধূপটো জ্বলাম জ্বলাই পেলাই আকৌ বৰ্তমান কি ক'লে পাত পৰিলে এতিয়া বলক এতিয়া ভিতৰত এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে নন ষ্টপকৈ ভিডিঅ'টো চাই থাকিব বলক মানে এই জোতা খুলি ল'লে এতিয়া গেটৰ ভিতৰত এতিয়া গৈ আছোঁ বলক চাই বলক ধূপ জ্বলালো ফুচুত ল'লো এতিয়া বৰ্তমান এতিয়া বাহিৰত দেখাই মই আপোনাৰ ভিডিঅ'টো দেখাই দি আছোঁ আপোনাক বলক চাই থাকক ভিডিঅ'টো বৰ্তমান নিউজ লাইভ আহি গ'ল কিন্তু দাদা হৈ চিনি পায় আপোনালোকে চবেই চিনি পায় এতিয়া বলক আপোনালোকে কি হৈ আছে বৰ্তমান দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আপোনালোকে বৰ্তমান ফাইনেলি বৰ্তমান চাই থাকক অন্তৰ্ভুক্ত হৈছিলোঁ তেতিয়া ইয়াতে বাবাৰ আৱিৰ্ভাৱ হৈছিল ৰাইজে আমি লক্ষ্য কৰিছিলোঁ আৰু সেইদিনাখনৰ পৰা চিন্তা কৰিছোঁ ইয়াতে সুন্দৰ মন্দিৰ হ'ব লাগিব আৰু তেতিয়া আমাৰ পুৰৰ এইটো মই ওপৰত বহালোঁ বাঘৰ চালেৰে মন্দিৰটো আবৃত কৰালোঁ আৰু স্কুল কেইটামান মন্দিৰটো দাঙি ধৰিলোঁ আৰু দাঙি ধৰি পেলাই সুন্দৰকৈ এইটো আমি আৰম্ভ কৰিলোঁ খুব চালুকীয়া অৱস্থাৰ পৰা আৰু সম্পূৰ্ণ ৰাইজৰ দানৰ পৰা এইটো হৈছে এইটো কাৰণে বৰ ভাল লাগিছে এটা মানে আমাৰ এটা সৰ্বধৰ্মৰ এটা সুন্দৰ এটা আমাৰ সমন্বয় হৈছে ইয়াতে খুব ভাল লাগিছে ৰাস্তাৰ কাষতে গতিকে মই সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আজি আপোনালোকক শিৱৰাত্ৰিৰ শুভেচ্ছা জনাই নমস্কাৰ দাদা কৈ আছে কেনেকুৱা লাগিলে আজি মানে কামবিলাক কৰি দাদা আপোনালোকক কৈ আছে চাই থাকক দাদা আপোনাৰ মানে আজি কেনেকুৱা লাগিল সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় আজি এটা ভাল দিন আমি শিৱক আৰাধনা কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ যাতে সকলোৰে মংগল হওক আৰু পৃথিৱীত যি চলি থকা এটা বিপদ কৰোণা মহামাৰী সকলোৰ মাজৰ পৰা আঁতৰি যাওক আৰু আগৰ পৰিস্থিতি ঘূৰি আহক
আৰু আপোনালোকে মোৰ ভাইটিক যিমান পাৰে লাইক ফ'ল' কৰিব, যাতে তেওঁ আগুৱাই যাওক, অসমত গৈ এদিন ভাল সুনাম গঢ়ি উঠিব বুলি মই আশা কৰিছোঁ। আজি একেবাৰে খুব বহুত ভাল লাগিছে। আজি একেবাৰে কি ক'ব আৰু আকৌ মানে ক'বলৈ তোমাৰ মানে ক'বলৈ বৰ্তমান একো ৰাস্তা নাই, কিন্তু মানে ধামাকা বৰ্তমান বিহুৱে চলি আছে। আকৌ দাদাহঁতে বৰ্তমান লাগি আছে। এইখনেই হ'ল আপোনাৰ নাগেশ্বৰ মন্দিৰ। নাগেশ্বৰ মন্দিৰ এইখনেই হয় বৰ্তমান চৈবাৰী নাগেশ্বৰ মন্দিৰ। আপোনালোকে আহিব পাৰে, ধুনীয়া মন্দিৰ হয়। তাৰপিছত যদি ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই টাটা। লগতে নতুন ভিডিঅ' আৰু এটা গৈ আছো, বলক ধামাকা হৈ আছে, বলক চাই থাকিব।